Hello guys, খবৰ কেনেকুৱা নিশ্চয় ভাল আজি মাইনো আপোনালোকৰ মাজলৈ ধামাকা ভিডিঅ' এটা লৈ আহিছো আজি ওলাইছো এঠাইলৈ যাবলৈ আপোনালোকক মজা ঠাই এডোখৰ দেখাম আপোনালোকে খালি মোৰ লগত বলক গৈ থাকক মোৰ লগত আৰু ভিডিঅ'টো ইমানো স্কিপ নকৰিব আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আৰু মোৰ লগত গৈ থাকক আপোনালোকেও এনজয় কৰক ময়ো এনজয় কৰোঁ আৰু নিশ্চয় আপোনালোকে ভাল পাব ভিডিঅ'টো আজি মাইনো ভিডিঅ'টো আৰু জাগিৰোডত যি গৰম দিছে ৰ'দ দিছে মানে ক'বলৈ ভাষা নাই আৰু আপোনালোকৰ তাত কেনেকুৱা গৰম হৈছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মই এতিয়া এইটো ড্ৰেছ পিন্ধি গ'লে মানে যিহে ৰ'দ দিছে কোলা পৰি যাম সেইকাৰণে মই এই কভাৰটো মই পিন্ধি ল'ব লাগিব এতিয়া আৰু ব'লক এতিয়া তাত লগ পামগৈ গৈ আছোঁ এয়া হ'ল এয়া টপাতলিৰ পৰা সোমাই আহি এয়া নদীঘাট হয় আহি আছোঁ আৰু এই পৰিৱেশটো চাওকচোন কি সুন্দৰ লাগিছে গ্ৰীণ 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 একদম মানে বঢ়িয়া লাগিছে আৰু এনেকুৱা লাগিছে মানুহজনে মই আৰু মানে শ্বিলঙতহে আহিছোঁ নেকি এনেকুৱা লাগিছে সঁচাই বহুত ভাল লাগিছে আৰু আপোনালোকেও চাই গৈ থাকক আপোনালোকেও এনজয় কৰি থাকক আমাৰ লগতে আৰু ঠাইবিলাক চাওক সকলো গাঁৱৰ জেগাবিলাকে চাবলৈ সকলোৱে মন যায় নহয় জানো বাৰু সেইকাৰণে আপোনালোকেও চাওক অনুভৱ কৰক আমিও চাই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ কি পাওঁ আৰু পাহাৰখন চাওকচোন কি সুন্দৰ লাগিছে একদম মাটি খহি খহি পৰি গৈছে আৰু ৰাস্তাটো চাওক কি বেকা বেকি মানে কি বেকা বেকি কি ক'ম আৰু ক'বলৈ ভাষা নাই আৰু আমি আছোঁ বহুত একদম মানে ওপৰত আছোঁ আৰু ওপৰৰ পৰা চালে মানে তললৈ মানে মাথা ঘূৰাই যায় যোৰাবাটত যেনেকৈ ধৰি লওক ওপৰত গৈ থাকিলে তললৈ চালে ধৰি লওক কিছু লোকৰ মাথা ঘূৰাই তেনেকুৱা ধৰণৰ আৰু চাওকচোন কি সুন্দৰ লাগিছে ৰাস্তাটো মানে আপোনালোকক দেখাই আছোঁ ব'লক চাওক কি সুন্দৰকৈ এটা সৰু হ্ৰদ আছে ইয়াতে চাওক বহুত ভাল লাগিছে চাওকচোন আৰু এটা কাষতে মন্দিৰ আছে আপোনালোকক মই দেখাই আছোঁ এই মন্দিৰটো চাওক কি সুন্দৰ মানে আমি দুজনে একদম মাজতে মই মানে শ্বিলঙতহে আহি আছোঁ এনেকুৱা লাগিছে আৰু বহুত ভাল লাগিছে এই ৰাস্তাটো চাওক কি সুন্দৰ লাগিছে একদম চাই বহুত ভাল লাগিছে আৰু দেখাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো এয়া হ'ল নদীঘাট ইয়াতে পিকনিক খাব আৰু মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ ইয়াতে আহি দেখিলোঁ বৰ ধুনীয়া নাই আৰু শুকাই গ'ল বা ইমান ডাঙৰ মাছ জঁপিয়াই দিছে পানী শুকাই গ'লগৈ আগতে মানে পূৰা পানী কি বৈ থাকে নেকি বা কি ধুনীয়া জেগা গা ধুই আছে মানুহে বৰষুণ কম কাৰণে পানীও কম দেখো এই ওপৰত খানা খাই মানুহে এনেই পানী থকা ভাল লাগিলে হয় ভাল লাগিছে পানী আহি থকা আৰু ভাল লাগিলে আমি নদীঘাটখন চাই কৰি আহিলোঁ মানুহজনে কৈছিল মানে পানী বৈ থাকি ইয়াতে ধুনীয়াকৈ সেইকাৰণে আমি আহিলোঁ আৰু মানুহজনো বহুত দিন অহা নাছিলে সেইকাৰণে গম পোৱা নাছিল আজি হঠাতে আহিলোঁ দুইজনে মিলি পেলাই আহি দেখিলোঁ পানী শুকালে এতিয়া বৈ থকা নাই বাৰু পানী হ'লেও ভাল লাগিছে আহি বহুত ধুনীয়া হাৱা মাৰি আছে ইয়াতে গছ গছনিবিলাক বহুত ধুনীয়াকৈ আছে ভাল লাগিছে ঠাণ্ডা ঠাণ্ডা আৰু কি দেখাব পাওঁ হ'লেও আপোনালোকক দেখাই দিকে আপোনালোকে চাই থাকক ভিডিঅ'টো হয়নে নহয়
এতিয়া আহি পাইছোঁ আমি khattri কামাখ্যা মন্দিৰ। এয়া চাওক। এতিয়া উঠি আহিলোঁ ওপৰলৈ, আপোনালোকক দেখাই আছোঁ, চাই থাকক আপোনালোকে। আৰু এয়া চাওক, কঁঠাল চাওক কিমান লাগি আছে। আৰু বলক দেখাওঁগৈ আপোনালোকক ঠাইখিনি। ইয়াতে দুৰ্গা পূজাত ম'হ বলি দিয়ে। এয়া চাওক, চাইনবোৰ্ডখন মই দেখাই দিছোঁ আপোনাক। আৰু এয়া চাওক, ইয়াতে ম'হ বলি দিয়ে। আৰু মই এইটো হ'ল মেইন দুৰ্গা মণ্ডপ হয়। এয়া চাওক কি সুন্দৰ লাগিছে। আপোনালোকৰ কেনেকুৱা পালে কমেণ্ট কৰি জনাব। এইটো চাওক। আৰু মন্দিৰটো হ'ল এইটোৱে। এই গাঁৱৰ মানুহ সকলোৱে মিলি পেলাই একদম মানে কিছুসকলেতো অকলেতো বিয়া পতাটো সম্ভৱ নহয়, অসুবিধা হয়। সেইকাৰণে চব মানুহে গাঁৱৰ মানুহে মিলি পেলাই একেলগে ইয়াতে মন্দিৰটোতে একেলগে মিলি পেলাই সকলোৱে বিয়াখন পাতে। বহুত ভাল লাগিল। আপোনালোকে আজি ভিডিঅ'টো কেনেকুৱা পালে? মাইনু ভিডিঅ'টো যিমান পাওঁ আপোনালোকক দেখালোঁ। আৰু কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব, কমেণ্ট কৰিব নাপাহৰিব। আৰু সম্পূৰ্ণ ভিডিঅ'টো চাবচোন আপোনালোকে, তেতিয়া ভাল লাগিব মোৰো। আৰু মানুহজনে মই আৰু চেহাতে ৰখি লৈছোঁ। বহুত ৰ'দ দি আছে, আপোনালোকে দেখি গমেই পাইছে বহুত গৰম। এতিয়া ঘৰলৈ আমি আহি আছোঁ। এতিয়া এই গছৰ চেহা পাই পেলাই আমি অলপ ৰখি লৈছোঁ। আৰু আজিলৈ ভিডিঅ'টো সামৰিছোঁ। বাই বাই।